নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৌৰা চৰাইৰ পৰা শিকি লওক এই তিনিটা কথা। বন্ধু, মানুহ সুখী নোহোৱাৰ কাৰণ কি? মানুহ দুখী হোৱাৰ কাৰণ অসন্তোষ। মানুহে নিজক লৈ কেতিয়াও সুখী নহয়। আনৰ ভালবোৰ দেখিলে নিজে কৰিব নোৱাৰাৰ দুখত দুখী হয়। আহক এই কাহিনীটোৰ মাধ্যমেদি জানি লওঁ। এখন হাবিত এটা কাউৰী আছিল। কাউৰীটোৱে নিজৰ বাহৰ পৰা সেইফালেদি অহা যোৱা কৰা চৰাইবোৰৰ ৰেহৰূপ সদায় চাই আছিল। এদিন হঠাৎ এটা শংখ চৰাই দেখিলে। শংখটো দেখাৰ লগে লগে কাউৰীয়ে ভাবিলে, হে বিধাতা, ইমান প্ৰভেদ কিয়? শংখক ইমান সুন্দৰকৈ সৃষ্টি কৰি মোক কিয় এনেকৈ জনম দিলা? আৰু নামটোও ইমান সুন্দৰ। আমাক কোনেও ভাল নাপায়, কেৱল গালি গালাজ খাবলৈহে জনম ল'লোঁ। সেই কথা ভাবি কাউৰীয়ে চিন্তাত দিন পাৰ কৰিবলৈ ধৰিলে। এদিনাখন মাকে সুধিলে, কি হৈছে তোমাৰ? এইকেইদিন ইমান মন মাৰি আছা? তেতিয়া কাউৰীটোৱে ক'লে, মা, বিধাতাৰ ওপৰত মোৰ ধিক্কাৰ উপজিছে। কিয়নো শংখক ইমান সুন্দৰকৈ গাখীৰৰ দৰে বগাকৈ আৰু আমাক ৰাতিৰ অন্ধকাৰৰ দৰে ক'লাকৈ সৃষ্টি কৰিছে। ময়ো শংখৰ দৰে সুন্দৰ চেহেৰা পোৱা হ'লে পৃথিৱীৰ আটাইতকৈ সুখী চৰাইটি হ'লোহেঁতেন। কাউৰীৰ কথাকেইটা শুনি মাকে ক'লে, পুত্ৰ, এয়াই সংসাৰৰ ভ্ৰম। আনৰ সৌন্দৰ্য দেখি নিজক পাহৰি যোৱা হয়। সংসাৰত কোনেও সুখী নহয়। শংখও নিজৰ চেহেৰাটোক লৈ সুখী নহয়। যদি বিশ্বাস হোৱা নাই, শংখৰ ওচৰত গৈ সুধি চোৱাগৈ। কাউৰীটোৱে মাকৰ কথা শুনি শংখৰ ওচৰ পালেগৈ আৰু সুধিলে, হে শংখ ভাই, বোধ কৰোঁ তুমি তোমাৰ জীৱনটোক লৈ আটাইতকৈ সুখী। কিয়নো তোমালোকক সকলোৱে আদৰ সাদৰ কৰে। ইমান সুন্দৰ গাৰ বৰণ। সৃষ্টিকৰ্তাই আটাইতকৈ সুন্দৰকৈ তোমালোকক সৃষ্টি কৰিছে। কাউৰীৰ কথা শুনি শংখই ক'লে, হয় কাউৰী ভাই, শিলেৰে ভৰা পাহাৰটো দূৰৈৰ পৰা সুন্দৰ দেখি যেতিয়ালৈকে ওচৰ পোৱা নাযায়। তুমি ঠিকেই কৈছা। মই মোৰ সৌন্দৰ্যতাক লৈ আত্মগৌৰৱ আৰু সুখী অনুভৱ কৰিছিলোঁ। কিন্তু যিদিনাই মই ৰাজভাটৌক দেখিলোঁ, তেতিয়াৰ পৰাই মই দুখী অনুভৱ কৰিবলৈ ল'লোঁ। এক প্ৰকাৰে ৰাজভাটৌৱে ইমান সুন্দৰ কথা কয়, আনহাতে তেওঁৰ ৰং বিৰঙৰ গাৰ গঠন। সেইবাবে ৰাজভাটৌতকৈ সুখী আৰু ধুনীয়া চৰাই এই সংসাৰত নাই। কাউৰীয়ে শংখৰ কথা শুনি ৰাজভাটৌৰ ওচৰ পালেগৈ আৰু ঠিক শংখক যেনেকৈ কৈছিল, ৰাজভাটৌকো একেই কথা সুধিলে। কাউৰীৰ কথা শুনি ভাটৌৱে ক'লে, হয় কাউৰী বন্ধু, তুমি ঠিকেই কৈছা। মোক ভগৱানে অত্যন্ত সুন্দৰকৈ সৃষ্টি কৰিছে। তাক লৈ ময়ো বহুত সুখী আছিলোঁ। কিন্তু ৰং বিৰঙৰ মৌৰা চৰাইক যেতিয়া দেখিলোঁ, সেইদিনাখনৰ পৰাই মোৰ নিজৰ ওপৰতেই ঘৃণা উপজিবলৈ ল'লে। মোৰ 2-3টাহে ৰং, কিন্তু মৌৰাক অনেক ৰঙেৰে সৌন্দৰ্যতম কৰি তুলিছে। মই ভাবোঁ মৌৰাতকৈ সুখী আৰু ধুনীয়া চৰাই একো নাই। ৰাজভাটৌৰ কথা শুনি কাউৰীয়ে চিৰিয়াখানা পালেগৈ মৌৰাক চাবৰ কাৰণে। দূৰ দূৰণিৰ পৰা শ শ মানুহ আহিছে। কাউৰীয়ে বহু সময় থাকি মানুহবোৰ আঁতৰি যোৱাৰ পিছত মৌৰাৰ ওচৰলৈ গৈ সুধিলে, সেই মৌৰা বন্ধু, তুমি পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু সুখী চৰাই। তোমাৰ দৰে মোকো যদি বিভিন্ন ৰঙেৰে সৃষ্টি কৰিলেহেঁতেন কিমান ভাল লাগিলহেঁতেন। কিন্তু এই পৃথিৱীত আমি কেৱল গালি, অৱহেলা আৰু আনৰ চকুত ঘৃণাৰ পাত্ৰ হ'বলৈহে জনম ল'লোঁ। কাউৰীৰ কথা শুনি মৌৰাই ক'লে, সেই বন্ধু কাউৰী, এই পৃথিৱীত কোনেও শ্ৰেষ্ঠ নহয়। নিজৰ নিজৰ ঠাইত নিজেই শ্ৰেষ্ঠ। মোক ধুনীয়াকৈ সৃষ্টি কৰিলে মানিছোঁ, কিন্তু মোৰ সৌন্দৰ্যই কাল হ'ল। মোৰ কোনো স্বাধীনতা নাই, যাৰ বাবে আজি মই পিঞ্জৰাবদ্ধ। ময়ো তোমালোকৰ দৰে মুক্ত আকাশত স্বাধীন মনে উৰিব বিচাৰোঁ, ঘূৰিব বিচাৰোঁ, কিন্তু নোৱাৰোঁ। মই সেইবাবে আটাইতকৈ দুখী চৰাই। মোৰ বোধেৰে পৃথিৱীত আটাইতকৈ সুখী চৰাই কাউৰী। কিয়নো কাউৰী এনেকুৱা এবিধ চৰাই যাক কোনেও আজিলৈকে পিঞ্জৰাবদ্ধ কৰা নাই। সেইবাবে মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, অহা জনমত মোক যাতে কাউৰী হৈ জনম দিয়ে। সেই কাউৰী বন্ধু, আনৰ লগত কি আছে তাত সময় নষ্ট কৰি লাভ নাই। তোমাৰ কি আছে সেইটো বিচাৰ কৰা
তোমাক ভগৱানে যি গুণেৰে সৃষ্টি কৰিছে তাক লৈ সন্তোষ ল'বলৈ যত্ন কৰা। মৌৰাৰ কথা শুনি কাউৰী তাৰ পৰা সন্তোষ মনে উৰি গ'ল। বন্ধুসকল, সুন্দৰতকৈ সুন্দৰতম ফুলৰো একো মূল্য নাই যদিহে সুগন্ধি নাথাকে। ঠিক তেনেকৈ ৰূপৱান, সুদৰ্শন, আভিজাত্য পুৰুষ মহিলাৰো একো মূল্য নাই যদিহে বিদ্যা আৰু নীতি জ্ঞান নাথাকে। যি মানুহে আনৰ ৰূপ, লাৱণ্য, ধন, ঐশ্বৰ্য, পৰাক্ৰম, সৌভাগ্য, সুখী দেখি ঈৰ্ষা কৰে, তেনে পুৰুষৰ জীৱনত কেতিয়াও দুখ আৰু যন্ত্ৰণা অন্ত নপৰে। আৰু এটা কথা, যি ব্যক্তিয়ে পাব লগা বস্তুটো বাদ দি নাপাবলগীয়া বস্তুটোৰ পিছে পিছে লালসাত পৰে, তেওঁ পোৱা বস্তুটোকো হেৰুৱায়। ভগৱানে যি দিছে, যিমান দিছে তাতেই সন্তুষ্ট ল'ব পৰাটোহে সুখী জীৱনৰ মূল মন্ত্ৰ। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।